দৰ্শকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিলৈকে মই সদায় আপোনালোকলৈ ট্ৰেভেল ভিডিঅ'জ আগবঢ়াই আহিছোঁ, কিন্তু আজি ভাবিছোঁ যে মই অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা আপলোড কৰোঁ। এয়া মোৰ এটা JBLৰ স্পীকাৰ আছে, ব্লুটুথ স্পীকাৰ, আৰু এইটো মই যোৱা বছৰ জানুৱাৰীত পাৰচেজ কৰিছিলোঁ, 2020 জানুৱাৰীত। চ' এক বছৰে মই এই ব্লুটুথ স্পীকাৰটো ব্যৱহাৰ কৰি কেনেকুৱা পাইছোঁ, আপোনালোকে যদি কিনিব খুজিছে তেতিয়াহ'লে কোনকেইটা বস্তুত আপোনালোকে চাই JBLৰ স্পীকাৰটো কিনিব, বা আজিকালি মাৰ্কেটত JBLৰ ফেক প্ৰডাক্টটো ওলাই গৈছে, গতিকে কেনেকৈ আপোনালোকে গম পাব যে এইটো অৰিজিনেল প্ৰডাক্ট নে ফেক প্ৰডাক্ট। মই যিখিনি জানো মোৰ নলেজেৰে, মোৰ এক্সপিৰিয়েঞ্চেৰে আপোনালোকলৈ দুটামান কথা মই ক'বলৈ আগবাঢ়িছোঁ। আৰু এইখিনিতে মই আপোনালোকক জনাই থওঁ যে মই কোনো টেকনিকেল বা IT পাৰ্চন নহয়, কোনো বহুত বেছি নলেজ থকা গেজেটৰ ওপৰত তেনেকুৱা মানুহো নহয়, কিন্তু মই যিখিনি মোৰ অভিজ্ঞতাৰে মই আজিলৈকে গম পাইছোঁ এইটো ব্লুটুথ স্পীকাৰৰ বিষয়ে, সেয়াহে মই আজি এই ভিডিঅ'টোত আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ব'লক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ফ্ৰেণ্ডছ, আপোনালোকে মোৰ ওচৰত এইটো যিটো JBLৰ ব্লুটুথ স্পীকাৰ দেখা পাইছে, ইয়াৰ মডেল নেম হৈছে JBL Flip 3 Stealth ৱাটাৰপ্ৰুফ। অৰ্থাৎ এইটো ৱাটাৰপ্ৰুফ হয়, পানীত তিতিলে এইটো পানী নোসোমায়। মই এতিয়ালৈকে পানীত ডুবাই চোৱা নাই, কিন্তু এবাৰ বৰষুণ দিওঁতে বৰষুণৰ পানী অলপ বেগত সোমাওঁতে তিতিছিলে এইফালে, কিন্তু স্পীকাৰটো কিন্তু বেয়া হোৱা নাই। চ' ৱাটাৰপ্ৰুফ মই পানীৰ ক্ষেত্ৰত ঠিকে পাই আছোঁ এতিয়ালৈকে। আৰু মডেল ইয়েৰ হৈছে 2018, আৰু বেটৰী লাইফ ইয়াৰ 10 ঘণ্টা এভাৰেজ বেটৰী লাইফ বুলি কোৱা হৈছে যদিও মই ফুল চাৰ্জ দিয়াৰ পিছত যেতিয়া পিকনিকত বজাইছিলোঁ তেতিয়া কিন্তু 10 ঘণ্টাৰ আগতে এইটো বেটৰী ডাউন হৈ গৈছিলে। মানে আপোনালোকে 6 আৱাৰ্ছ বুলি ধৰিব পাৰে। যদি আপোনালোকে লাউড মিউজিক কণ্টিনিউৱাছলি এইটো প্লে' কৰি থাকে তেতিয়াহ'লে 6 ঘণ্টালৈকে আপোনালোকে ধুনীয়াকৈ প্লে' কৰিব পাৰিব ইয়াত মিউজিক বুলি আপোনালোকে ধৰিব পাৰে। ইয়াতে বক্সটোৰ ভিতৰত আপোনালোকে এডাল USB কেবল পাব। এডাল USB কেবল আপোনালোকক দিয়া হ'ব, আৰু এখন ইউজাৰ মেনুৱেল আপোনালোকে পাব। তাতে বহুতখিনি আপোনালোকে কেনেকৈ ইউজ কৰিব লাগে বা স্পেচিফিকেশ্যনখিনিও অলপ গম পাব। এতিয়া আহিছোঁ আপোনালোকে JBLটো অৰিজিনেল নে ফেক চাই প্ৰথম কেনেকৈ গম পাব, অলপ চাই। যিটো অৰিজিনেল JBLৰ স্পীকাৰ থাকিব, ব্লুটুথ স্পীকাৰ থাকিব, তাতে আপোনালোকে এই ধুনীয়াকৈ এইটো JBLৰ লগ'টো দেখা পাব, JBLৰ ব্ৰেণ্ড নেমটো। তাৰপিছতে আপোনালোকে যিবিলাক ছুইচবিলাক আছে সেইবিলাক ইয়াত মাজত নহয়, ইয়াতে এইখিনিতে দেখা পাব। যিবিলাক JBLৰ অৰিজিনেল স্পীকাৰ হয় এই ছাইডতহে থাকে, ইয়াৰ মাজত নাথাকে। আৰু এইটো অন বাটন মই অন কৰি দিছোঁ এবাৰ। এইটো চাউণ্ড এটা ওলাব আপোনালোকে অন কৰাৰ লগে লগে। আৰু এই যে দুটা লাইট জ্বলি আছে ইয়াত, মানে এইটো চাৰ্জ কিমান আছে সেইটো গম পোৱা গৈছে। ফুল চাৰ্জ থাকিলে ইয়াতে 5টা লাইট জ্বলে, যিহেতু মোৰ এইটো ফুল চাৰ্জ নাই গতিকে 2টা লাইট জ্বলিছে। আৰু যিটো ফেক JBLৰ ব্লুটুথ স্পীকাৰ থাকে তাতে এই লাইটকেইটা আপোনালোকে বেলেগ বেলেগ কালাৰৰ দেখা পাব পাৰে। লাইটকেইটা আকৌ জ্বলাই দিছোঁ। এই লাইটকেইটা যিকেইটা দেখিছে নহয়, এইকেইটা বেলেগ বেলেগ কালাৰৰ জ্বলিব। কিন্তু যিটো ব্লুটুথ স্পীকাৰ অৰিজিনেল JBLৰ হয় তাতে বগা ৰঙৰে জ্বলিব এইকেইটা লাইটকেইটা। গতিকে সেইটোত এটা আপোনালোকে ডিফাৰেঞ্চ দেখা পাব, অৰিজিনেল নে ফেক। আৰু এইটো ব্লুটুথটো মই অন কৰি দিলোঁ। ব্লুটুথ অন কৰিলে এনেকৈ চাৰ্চ কৰিব ব্লুটুথ ডিভাইচ। মই মোৰ চেলত ব্লুটুথ অন কৰি দিছোঁ। কানেক্ট হৈ গ'ল মোৰ চেলৰ লগত। কানেক্ট হৈ যোৱাৰ লগে লগে তেনেকুৱা এটা চাউণ্ড কৰে। আৰু এইটো ভলিউম কমোৱা আৰু বঢ়োৱাৰ বাটন। আৰু ইয়াতে এইটো যিটো দেখিছে ছুইচ, গান এটা যদি প্লে' হৈ থাকে আপোনালোকে ৰখাব বিচাৰিলে এইটোত
টিপি দিলে গানটো ৰৈ যায় আৰু কিমান বেটাৰী চাৰ্জ আছে চাবৰ কাৰণেও এইটো ব্যৱহাৰ কৰিব পাৰে ইয়াতে গম পোৱা গ'ল ইয়াতে আপোনালোকে চাৰ্জিং পইণ্ট পাব আৰু ইয়াতে আপোনালোকে USB কেবলডাল ভৰাব পাৰিব আৰু এইটো অক্স কেবলৰ কাৰণে জেগা এটা আছে কিছুমান যিবিলাক ব্লুটুথ স্পীকাৰ ফেক হয় তাতে বহুতকেইটা ডিভাইচ ইয়াত ভৰোৱাৰ জেগা থাকে মেমৰি কাৰ্ডো ভৰোৱাৰ জেগা অপশ্যন থাকিব আৰু তেতিয়া আপোনালোকে গম পাব যে সেইটো ব্লুটুথ স্পীকাৰ ফেক হয় JBLৰ ব্লুটুথ স্পীকাৰত মেমৰি কাৰ্ড ভৰোৱাৰ অপশ্যন নাথাকে আৰু এইটো যিটো ৰেডিয়েটৰ দেখিছে এইটো ইমান শ্বাইন কৰা নাই আপোনালোকে চাওক ইমান এটা শ্বাইন কৰা নাই এফালেও আছে ইমান এটা শ্বাইন কৰা নাই JBL জাষ্ট ব্ৰেণ্ড নেমটো আছে ইমান এটা শ্বাইন কৰা নাই কিন্তু যিবিলাক JBLৰ ফেক ব্লুটুথ স্পীকাৰবিলাক থাকে এই বস্তুটো বহুত শ্বাইন কৰে মানে এনেকৈ চালে পুৰা জিলিকি উঠিব আপোনালোকে যদি গধূলি সময়ত বা ৰাতি দোকানখনলৈ গৈছে JBLৰ ব্লুটুথ স্পীকাৰ কিনো বুলি এই বস্তুটো চাব যে লাইটৰ পোহৰত একদম জিকমিকাই উঠিছে চ' আপোনালোকে গম পাব যে ইমান জিকমিকাইছে মানে সেইটো ব্লুটুথ স্পীকাৰ JBLৰ ফেক ব্লুটুথ স্পীকাৰ হয় চ' বেছিক এইখিনি বস্তুৱে মই এতিয়ালৈকে শিকিছোঁ কেনেকৈ ব্লুটুথ স্পীকাৰটো JBLৰ ব্লুটুথ স্পীকাৰটো ফেক নে অৰিজিনেল গম পাব আপোনালোকে যেতিয়া কিনিব যায় এইখিনি বস্তু বিশেষভাৱে ধ্যান দিব আৰু এতিয়া মই অকণমান আপোনালোকক JBL বেছটো টেষ্ট কৰি আপোনালোকক দেখাব বিচাৰিছোঁ ইয়াৰ বেছটো কেনেকুৱা আপোনালোকে অকণমান চাই লওক মই যেতিয়া এমেজনত এইটো ব্লুটুথ স্পীকাৰ কিনিছিলোঁ তেতিয়া ইয়াৰ দাম হৈ আছিলে 5499 ৰুপিজ আৰু এইটো প্ৰাইচ ৰেঞ্জত মই ভাবোঁ যে দিছ ইজ ওৱান অফ দ্য বেষ্ট স্পীকাৰ্ছ চাউণ্ডৰ ফালৰ পৰা হওক বেছৰ ফালৰ পৰা হওক বা বাকী যিখিনি ফিচাৰ্ছ আছে সেইখিনিৰ ফালৰ পৰাই হওক এইটো মই খুব ভাল পাইছোঁ স্পীকাৰটো আৰু যদি আপোনালোকে এইটো কিনাৰ কথা ভাবিছে তেতিয়াহ'লে আই থিংক ইউ কেন ডেফিনেটলি গ' ফৰ ইট আৰু জনাব কেনেকুৱা পালে স্পীকাৰটো কিনি গান শুনি